প্ৰিয়ংকা তুমি কিয় মন মাৰি আছা কোৱাচোন জানে ৰাতুলৰ মতি গতিবিলাক একদম ভাল নলগা হৈছে সি যে আজিকালি মোক ইমান বেয়া ব্যৱহাৰ কৰি থাকে সি যেতিয়া পাই গম পাইছে মই তাৰ মাক নহয় বুলি সি মোক খুব বেয়া ব্যৱহাৰ কৰি আছে মইতো কোনোদিন সিহঁত দুটাৰ মাজত ভেদভাৱ অনা নাই গৌৰৱক যিমান মৰম কৰোঁ তাতকৈ অধিক মই ৰাতুলক মৰম কৰোঁ কিন্তু সি মোক ইমান বেয়া ব্যৱহাৰ কৰি আছে কোনে কি কৈছে মই নাজানো প্ৰিয়ংকা তুমি অকণমান ধৈৰ্য ধৰা মই সকলো কথা বুজি পাইছোঁ কি কৰিম কোৱা তাক মই ইমান বুজাইছোঁ সৰু ল'ৰা ছোৱালীৰ দৰে খাওঁতে শুওঁতে তাক মই সদায় বুজাওঁ কিন্তু সি যদি নুবুজে কি কৰিম কোৱাচোন তুমি কেইটামান দিন ধৈৰ্য ধৰাচোন মই তাক আকৌ এবাৰ বুজাই বঢ়াই চাওঁ তুমি তেনেকৈ থাকিলে মই বৰ দুখ পাওঁ প্ৰিয়ংকা তুমি তেনেকৈ থাকিলে সঁচাকৈ মোৰ খাবলৈ ববলৈ ঘৰত থাকিবলৈ একেবাৰে মন নাযায় বুজিছানে কি যে কৰিম হে ভগৱান তুমি কিবা এটা উপায় দিয়া নহবা ঘৰখন একেবাৰে শেষ হৈ যাব যোৱা প্ৰিয়ংকা তুমি অকণ ভিতৰলৈকে যোৱাচোন যোৱা কি যে কৰিম একো ভাল নলগা হৈছে ঘৰত থাকিবলৈ একেবাৰে মন নাযায় অকণমান ৰোহিতৰ ঘৰৰ পৰাই আহোঁগৈ ককাইদেউ কি হ'ল তোৰ দেখোন মনটো মৰা মৰা লাগিছে কি কবি ৰোহিত বৰ অশান্তি হৈছে বুজিছনে নাই ঘৰখনত থাকিবলৈ একেবাৰে মন নোযোৱা হৈছে বুজিছনে কিয় নকবি আৰু দে ৰাতুলে তাৰ মাহীমাক বুলি গম পালে বুজিছ গম পাই পেলাই যি অশান্তি কৰিবলৈ লৈছ নহয় ঘৰততো এক মিনিট থাকিবলৈ মন নাযায় সেই দুখতে অকণমান ওলাই আহিছোঁ আৰু মাহীমাককো যি অত্যাচাৰ কৰে যি বেয়া বেয়া কথা কয় নহয় মোৰ একেবাৰে অসহ্য হৈছে ৰোহিত হয় নেকি সেইবোৰকে বেয়া লাগি অকণমান ওলাই আহিছোঁ বুজিছনে সি গম পাই গ'ল পালে গম পাই গ'ল এতিয়াতো কথাটো বেয়াই হ'ল ফ্ৰেণ্ডৰ লগত গৈছিলোঁ ফ্ৰেণ্ডৰ লগত গৈছিলি সেই তেতিয়াই গৈছ তেতিয়াৰ পৰা তই এতিয়া আহিছ পঢ়া শুনা কৰিব নালাগে জানো বাৰু সেই দেউতাৰে আহি পেলাই মুখে গালি পাৰি থাকে এনেকে ঘূৰি ফুৰিলে বাৰু কেনেকে হয় বাৰু তই নিজে চাচোন বাৰু চিন্তা কৰি দেউতাই কিমান কাম কৰিব বাৰু ঘৰতো কৰিব বাহিৰতো ওলাই যাব লাগে ইখন সিখনৰ কাৰণে তহঁতে এনেকে কৰিলে বাৰু কেনেকে হয় বাৰু চাচোন এই পিছফালে দেউতাই কিবা কাম এটা বোলে আধা কৰা কৰি থৈ গৈছে তোক কৰিবলৈ কৈছে আহি পোৱাৰ আগত তই কামটো কৰি থবি এতিয়া তই যাচোন যা সেইটো কৰি থাকে যা ঠিক আছে যা ভাল নালাগে মানে তই কি যে কৰি থাক ইমান ঘূৰি ফুৰি থাক ভাল লগা নাই আৰু অকণো জাননে বাহ নিজৰ ল'ৰালে পৰামৰ্শ দিয়াৰ সময় আছে কিন্তু মোৰ খবৰ ল'বলৈ এক মুহূৰ্ত সময় নাই এয়াই হ'বলৈ তোমাৰ আচল স্বৰূপ তই কি কথা কৈছ ৰাতুল তই কিয় এনেকে কথা বাৰ্তা ক মইতো তোৰ কি মা নহয় জানো তই যে মোক এনেকুৱা ব্যৱহাৰ কৰি থাক তই কিয় মোক এনেকুৱা ব্যৱহাৰ কৰ কচোন বাৰু নিজৰ ল'ৰা বুলি ভাবিলে দুজনৰ মাজত এনেকুৱা ভেদ ভাৱ নানিলাহেঁতেন তুমি মই ভেদ ভাৱ আনিছো তই এইবিলাক কি কথা কৈ থাক মই তোৰ মাহীমাৰ হলেও মই তোক একেবাৰে নিজৰ মাকৰ নিচিনা মৰম কৰো কিন্তু তই মোক কিমান বেয়া ব্যৱহাৰ কৰি আছ কিয় ইমান বেয়া ব্যৱহাৰ কৰ নিজৰ মাকৰ নিচিনাহে নিজৰ মাকটো নহয় তুমি মোৰ ৰাতুল নাকান্দিবা মা তুমি নাকান্দিবা মা দাদা এদিন বুজিব মা তুমি নাকান্দিবা মা দাদা এদিন নিশ্চয় বুজিব মা তাক
বুজা অ' ককাইদেউ। ৰোহিত মই তাক আৰু কেনেকে বুজাম মই ভাবি পোৱা নাই বুজিছ ৰোহিত। হেৰা এই মাক অহা দিন ধৰি মই দেখিছোঁ নহয়, তাকতো কিমান মৰম কৰে, মৰম নকৰাকেতো নাথাকে। ইমান মৰম পায়ো সি যদি মাকক নুবুজে, কথাটোতো বৰ বেয়া হয় অ'। তইতো সকলোবোৰ কথা জান, আদিৰ পৰা অন্তলৈ তই আছই। মই তাক কিমান সৰু ল'ৰাৰ দৰে বুজালো, বোপাই তই এইবিলাক নকৰিবি, মাটি সম্পত্তি অভাৱ নাই, কচু কি নেমানে বুজিছ ৰোহিত। মাকক যেনেকুৱা বেয়া কথা কয় নহয়, মোৰ মানে সহ্য নহয়। সেই দুখতে মই ওলাই আহিছো বুজিছ। নেকানিবি ককাইদেউ, ময়ো যাম, মই গৈ তাক বুজাম, মই বুজাম, তই চিন্তা নকৰিবি, তই এতিয়া যাগৈ যা। ঠিক আছে, তই পাৰ যদি কিবা এটা উপায় কৰি ঠিক আছে, তাক অকণ বুজাবি বুজিছনে। হ'ব মই নোৱাৰিছো বুজিছ ৰোহিত। হ'ব মই আহো দেই, তই দুখ নকৰিবি, তই যাবি। যা। হ'ব দে, মানুহ ঘৰ কি হৈ গ'ল, ল'ৰা ছোৱালী নুবুজিলেনো কি হ'ব। ঠিক আছে, দেখা যাওক। অ দাদা, তোৰ মাৰক মাত। আচ্ছা দাদা, মোৰ মা তোৰ মা নহয় নেকি? যি কৈছো তাকে কৰ, সোনকালে মাত। মা মা কি হ'ল? এই দাদা মাতিছে। দাদা মাতিছে? কিয়? কেলে মাতিছে ৰাতুল? মোক টকা 1,000 লাগে, টকা লাগে হ'লেও কিয় লাগে টকা? মোৰ কাম আছে, টকা দিয়া। কি কাম আছে? গৌৰৱে টকা খুজিলেতো কেতিয়াও কুৱেশ্যন নকৰা, মোক কিয় কুৱেশ্যন কৰি আছা? মই কিয় এনেকে কথা কওঁ ৰাতুল? তই কিয় কথাবিলাক এনেকে চাইড কাটি কাটি কওঁ বাৰু? মই জানো তহু দুটাৰ ভিতৰত কেতিয়াবা পাৰ্থক্য আনিছো? তাক যিমান মৰম কৰো তাতকে তোক বেছি মৰম কৰো। তই মোক কিয় এনেকুৱা ব্যৱহাৰ কৰি থাক? চব সময়তে তই কিয়, তোৰ কি হৈছে বাৰু? তই মোক কিয় বাৰু মাৰ বুলি নেভাব? তুমি মোক সঁচা মৰম কৰিলে কুৱেশ্যন নকৰিলা পইচা খোজাৰ লগে লগে। মই কি বুজি নাপাওঁ নেকি? চব বুজি পাওঁ মই। তই এইবিলাক চব ভুল ভাবিছ জানো? আমি দুটাই যিখিনি কষ্ট কৰিছো খালি তোৰ দুটাৰ কাৰণে কৰিছো, কিন্তু তই অকণো বুজি নাপাৱ। তই কিয় এনেকুৱা ব্যৱহাৰ কৰিবলৈ লৈছ মই বুজি পোৱা নাই। তই কিমান কষ্ট কৰি সৰু কথা দীঘল কৰিছ, কিন্তু তোৰ কি হৈছে? মোৰ টকা লাগে, টকা। কি হৈছে গৌৰৱ, ৰাতুল, প্ৰিয়ংকা, কি হৈছে? আচ্ছা ৰাতুল, তই ঘৰখনত বাৰু ইমান অশান্তি কিয় কৰিবলৈ লৈছ? তোৰ আচলতে হৈছে কি? নে তোক কোনোবাই কিবা বুদ্ধি শিকাইছে? তই অকণো চিন্তা নকৰ ঘৰখনৰ প্ৰতি, এই মাৰজনীৰ প্ৰতি। ঐ শুন, মই তোক কওঁ, তোৰ মাৰে 2 মাহতে তোক এৰি থৈ স্বৰ্গলৈ গ'ল, বুজিছনে? তই এলাই আথনি হ'ব বুলি মই এইগৰাকীক বিয়া কৰি আনিলোঁ, আৰু তোক পুৰাই পাচিৰে ডাঙৰ দীঘল কৰিলে, তোক কিমান কষ্ট কৰিছে, তই এই কথাটো তোৰ অকণো নাভাবনে? তোৰ গা ধোৱা হওক, ক'ৰবাত তোৰ কাপোৰ কানি ধোৱা হওক, এই মানুহজনেতো কৰি দিয়ে, তই কিয় ইমান বেয়া ব্যৱহাৰ কৰ বাৰু কচোন? ঐ শুন, তোক এটা মই কথা কওঁ, শ্ৰীকৃষ্ণ কংস কাৰাগাৰত দৈৱকী গৰ্ভত জন্ম হৈছিল, বুজিছ? কিন্তু ভায়েকৰ মৰম নেপালে। দৈৱকী গিৰিয়েক বসুদেৱে গৈ যশোদাৰ ঘৰত থলে, সেই যশোদাই তুলি তালি ডাঙৰ দীঘল কৰিলে, বুজিছনে? গতিকে এটা কথা মনত ৰাখিবি, জন্ম দিয়া মাকে আচল মাক নহয়, যি তুলি তালি ডাঙৰ দীঘল কৰি মুখত এমুঠি ভাত দিয়া ব্যৱস্থা কৰিলে সেইজনী আচল মাক। কথাটো মনত ৰাখিবি, বুজিছ? মোৰ ভুল হৈ গ'ল, মাকক ক্ষমা কৰি দিয়া। মোক ক্ষমা কৰি দিয়া। তই তেনেকে নেভাবিবি ৰাতুল, মই তোক কেতিয়াও পৰ বুলি ভবা নাই। হ'ব দিয়া প্ৰিয়ংকা, হ'ব।